ভাত পানীৰ ফুল নেম সেইটো নাজানো মই আমাৰ ঠগা মাইটো আকৌ খাবলৈ আৰু হাগিবলৈহে জানে কিয়নো ইমান টান প্ৰশ্ন কৰা অলপ বেলেগ ধৰণৰ প্ৰশ্ন সোধোচোন পাৰিবতো তাই পাৰিব কনফিডেন্স আছে তাইৰ হেল্ল' বন্ধুসকল স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ইকবাল বন্ধুসকল এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট আৰু অলপ জমনিৰ কাৰণে বনোৱা হৈছে আৰু অসমত জিলা কেইখন আছে নাজানো মই হাঁহিটোহে মাৰিব জানো পিছে তোৰ নামটো কওকচোন নাজানো পিছে ভণ্টি তোৰ তলত কি আছে সেইটো জানানে এইটো কি আছিলে নাজানো দিয়ক মই একোই নাজানে মই আচলতে নাজানেও একো নাজানো কোৱাচোন তোমাৰ তলত আলুৰ গুটি নে ভেলকৰ গুটি আছে নাজানো মানে আমাৰ ভণ্টিয়ে ক'বলৈ একোৱেই নাজানে তাই কেৱল লাজ নোহোৱাৰ দৰে হাঁহিটো খিলখিলাই মাৰি দিবহে জানে যি কি নহওক ভণ্টি তোমাৰ ফিউচাৰ দেখা গৈছে তুমি বহুত কিবা কানি হ'ব পাৰিবা মাত্ৰ তুমি জনিষ্ণক লগ নধৰি পালে আকৌ বেলেগ দহা কৰিব বন্ধুসকল আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব আৰু এটা কমেণ্ট কৰি জনাব যে ভিডিঅ'টো ভাল লাগিছে নে নাই বন্ধুসকল ইয়াত কৈছোঁ মজেদাৰ মাকেদাৰ আৰু ছুপাৰষ্টাৰ ভিডিঅ' লাগে তেন্তে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক কাৰণ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই যায় তো আজিলৈ ইমানেই জয় আই অসম